Hello guys, welcome to Biplis vlog. মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় তেন্তে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া মোৰ নতুন ভিডিঅ'বোৰৰ আপডেটছ পাই থাকিব। Hey guys, নমস্কাৰ কি খবৰ সকলোৰে বিপ্লিছ ব্লগত স্বাগতম আপোনালোক সকলোকে আশা কৰিছো সকলো ভালদৰে আছে আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো কিদৰে আমি ঘৰতে অতি সহজে মোমো বনাব পাৰো কাৰণ এতিয়া লকডাউন চলি আছে সেই কাৰণে হোটেল ৰেষ্টুৰেণ্ট প্ৰায়ভাগ বন্ধই হৈ আছে আৰু ষ্ট্ৰীট ফুডবোৰো মানুহে প্ৰায়ভাগ এভয়েড কৰিছে সেই কাৰণে ঘৰতে আমি অতি সহজতে খুব কম সামগ্ৰী ব্যৱহাৰ কৰি কিদৰে মোমো বনাব পাৰো তাকে মই এই ভিডিঅটো শ্বেয়াৰ কৰিম তেন্তে ভিডিঅটো সম্পূৰ্ণকৈ চাওক চাই যদি ভাল পায় তেতিয়া লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে যেটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ আপডেটছ আপোনালোকে পাই থাকিব তেন্তে আৰু বিশেষ পলম নকৰো ডাইৰেক্ট ভিডিঅ'টোলৈ যাওঁ আহক মোমো বনোৱাৰ আগত তাৰ ফিলিংখিনি ৰেডি কৰিব লাগিব আৰু তাৰ কাৰণে মই কেইপিছমান মাংস লৈছো যিখিনি মই অলপমান নিমখ দি ভালদৰে বইল কৰি লৈছো আৰু বইল কৰি মাংসখিনি এনেকে এৰুৱাই লৈছো আৰু এটা মিডিয়াম সাইজৰ পিয়াজ মই এদৰে মিহি কাটি লৈছো আৰু এটুকুৰা আদা দীঘলকৈ এদৰে কাটি লৈছো যেহেতু মই 6-7টা মান মোমোহে বনাইছিলো সেই কাৰণে 5 পিছমান মাংসই বইল কৰি লৈছো যদি আপোনালোকে বেছি মোমো বনাই তেন্তে আপোনালোকে মাংসৰ পৰিমাণটো বঢ়াই দিব আৰু ভেজ মোমোৰ কাৰণে আপোনালোকে যিকোনো ভেজিটেবল ল'ব পাৰে এতিয়া এখন কেৰাহীত তেল গৰম কৰিছো আৰু তাত মই কাটি থোৱা পিয়াজখিনি ভাজি লৈছো আৰু তাত দীঘলকৈ কাটি থোৱা আদাখিনিও এড কৰি দিম পিয়াজখিনি সফট হোৱালৈকে আমি ভাজি থাকিব লাগিব আৰু আমি এইখিনি 2-3 মিনিট মান বনাব লাগিব পিয়াজখিনি তাত এতিয়া মই বইল কৰা মাংসখিনি এড কৰি দিছো এতিয়া এইখিনি বহুত দেৰি ভাজিব নালাগে কাৰণ মাংসখিনি আগতীয়াকৈ বইল কৰাই হয় এইখিনি আমি 1 মিনিট মান এনেকে ভাজি ললে আমাৰ ফিলিংখিনি ৰেডি হৈ যাব এইখিনি মোৰ ফিলিংখিনি ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম এইখিনি মোমোৰ যেটো ডোটো হেতু মই বনাই দেখুৱা নাই কাৰণ এটো যেনেকে ৰুটি যেনেকে মথে ঠিক একেদৰে এটো মোমোৰ ডোটো তেনেকে বনাই কিন্তু ইয়াত মই আটা দিয়া নাই ইয়াত মই ময়দা দি মথিছো এয়া সৰু এনেকে গোল কৰি লৈছো আপোনালোকে যিমান পাৰে সৰুকে বনাব তেতিয়া মোমোটো দেখিবও ধুনীয়া লাগে আৰু খাবও ভাল হয় আৰু পাতল কৰিব এয়া এয়া মোৰ ৰেডি হৈ গ'ল পুৰিখিনি এতিয়া মই ফাৰ্ষ্টটো বনাব লৈছো এই মোমোটো বনাবলৈ বহুত ইজি হয় এয়া চক কিন্তু এইটো যেতিয়া মানে আপোনালোকে বন্ধ কৰিব ভালকে সিল মাৰিব হেতু নহলে এটো খুলি গলে ভিতৰৰ ফিলিংখিনি ওলাই যাব এয়া মোৰ ফাৰ্ষ্টৰ মোমোটো ৰেডি হৈ গৈছে এতিয়া এটো সেকেন্ড নম্বৰটো বনাইছো
এনেকৈ আপোনালোকে অতি সহজতে ঘৰত ম'ম' বনাই খাব পাৰে নিজে, কাৰণ বহুত বস্তুৰ ইয়াত দৰকাৰ নহয়, যিখিনি আমাৰ পৰাপক্ষত ঘৰত থাকেই। এয়া মই একচুৱেলি ম'ম' ছেকেণ্ড টাইম বনাইছোঁ এতিয়া, সেইকাৰণে পূৰা পাৰফেক্ট নহ'বও পাৰে দেখাত, তথাপিতো যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ। এয়া এইটো এটা মই নতুনকৈ শিকিলোঁ, ৰ'জ ম'ম'। এইটো চাওক, খুব দেখিব ধুনীয়া হয়, দেখিবলৈ ধুনীয়া লাগে, আৰু যিকোনো এটা বস্তু দেখিব ধুনীয়া লাগিলে খাবলৈও বেছি মন যায়। এয়া এয়া চাওক, হৈছেনে ৰ'জৰ নিচিনা? আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। এয়া মই পানী গৰম কৰিছোঁ, গৰম পানীৰ ওপৰত মই এনেকুৱা এখন দি দিছোঁ। মোৰ ওচৰত একচুৱেলি ষ্টিমাৰ নাই, সেইকাৰণে মই এইখনেই ইউজ কৰিছোঁ। ইয়াৰ ওপৰত মই ম'ম'খিনি দি দিম। এতিয়া এই গোটেইখিনি মই 15 বা 20 মিনিটমানৰ কাৰণে ঢাকি থৈ দিম। আৰু গেছটো একদম ল' কৰি থৈ দিব আপোনালোকে। মোৰ 20 মিনিট হৈ গ'ল, মোৰ ম'ম'খিনিও ভালদৰে সিজি গ'ল। এয়া ৰেডি হৈ গৈছে, আপোনালোকে ধৰিব পাৰিছে চাগে এইকেইটা। এয়া মোৰ ম'ম' বনাই হৈ গৈছে। আপোনালোকেও ঘৰতে অতি কম সামগ্ৰী ব্যৱহাৰ কৰি এইদৰে ম'ম' বনাই খাই যাব পাৰে। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি চাই ভাল পালে তেনেহ'লে আপোনালোকেও ঘৰতে এনেকৈ ম'ম' বনাই ট্ৰাই কৰি চাব পাৰে, আৰু যদি খাই ভাল পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো চাই যদি ভালো লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাকৰ আপডেটছ আপোনালোকে পাই থাকিব। তেন্তে আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। আজিলৈ আহোঁ, বাই।